everyone, welcome back to my YouTube channel. To আজি আকৌ নতুন এটা ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছো। তো ব্লগটো বহুত ইন্টাৰেষ্টিং হ'ব, যত মেকআপ থাকিব, ফুড থাকিব, মই এটা নতুন ৰেচিপিও শেয়াৰ কৰিম আপোনাৰ লগত। তো মোৰ এই ভিডিওটো চাই থাকক। তো এটা মেকআপ স্টাৰ্ট কৰাৰ আগতে মই ময়শ্চাৰাইজাৰ প্ৰাইমাৰ লগাই লৈছোঁ আৰু চকুত কনচিলাৰ লগাই লৈছোঁ। লগাই পেলাই এতিয়া মই আইশ্বেডোটো আঁকা ষ্টাৰ্ট কৰিম। তো আই মেকআপটো মেট কালাৰখিনি হৈ গ'ল। এতিয়া ইয়াতে গ্লিটাৰ এপ্লাই কৰিম। তো দুইটা চকুতে গ্লিটাৰৰ প্ৰাইমাৰটো লগাই পেলাই গ্লিটাৰ লগোৱা আৰম্ভ কৰিছোঁ। ব্ৰঞ্জ আৰু চিলভাৰ কালাৰ মিক্স কৰি পেলাই লগাইছোঁ মই। চকুৰ মেকআপটো হৈ গৈছে আৰু বাকী এতিয়া গোটেই ফেচৰ মেকআপটো কৰিম। তো এনেকৈ ফাউণ্ডেশ্যন, কণ্ট'ৰ, ব্লাছ, হাইলাইটাৰ গোটেইখিনি লগাই পেলাই আমি পাৰ্টি মেকআপৰ কাৰণে এতিয়া ৰেডি কৰিম। তো মেকআপটো কৰি কমপ্লিট হৈ গ'ল। তাৰ কমপ্লিট লুকটো দেখাই আছোঁ মই এতিয়া আপোনালোকক। তো তাই মেকআপ কৰি হৈ গ'ল আৰু কিবা এটা সৰু টেকনিকেল প্ৰব্লেমৰ কাৰণে ইয়াত চাউণ্ডটো নাহিলে। তাইক মই সুধিছিলোঁ কেনেকুৱা লাগিলে তাইৰ লুকটো, ভাল লগা বুলি ক'লে তাই। আৰু তাইৰ লুকটো কেনেকুৱা লাগিছে আপোনালোকে মোক জনাব নাপাহৰিব। আৰু মেকআপটো হোৱাৰ পিছত মোৰ ঘৰত বহুত কাম আছিলে, এই কুৰ্চাৰ কামখিনি বাকী আছিলে, এইখনো কৰি ৰেডি কৰিলোঁ। তো কেনেকুৱা লাগিছে আপোনালোকে মোক জনাব নাপাহৰিব। এইখিনি হোৱাৰ পিছত মই ইভিনিঙৰ কাৰণে নুডলছ বনাম, চাওমিন। তো তাৰ ৰেচিপিটো শ্বেয়াৰ কৰিম এতিয়া আপোনালোকৰ লগত। তো ভিডিঅ'টো চাই থাকক। তো কেৰাহীটো গৰম হৈ যোৱাৰ পিছত ইয়াত মই তেল দি দিছোঁ, ৰিফাইন তেল। আৰু তাৰ আগতে মই চাওমিনখিনি বইল কৰি থৈ দিছোঁ, যিখিনি 80-90% বইল হ'ব লাগে। তো এতিয়া তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াত নহৰু আৰু আদা কুটি থোৱা দি দিছোঁ। আৰু তাৰ ঠিক অলপ পিছতে পিঁয়াজখিনি দি তাক ফ্ৰাই কৰি লৈছোঁ। পিঁয়াজ মই ইয়াতে এটা ব্যৱহাৰ কৰিছোঁ। তো পিঁয়াজখিনি অকণমান ফ্ৰাই হোৱাৰ লগে লগে, বেছি ফ্ৰাই নকৰোঁ আমি, একদম 50%তকৈ কম ফ্ৰাই হোৱাৰ লগে লগে ইয়াতে চব্জিখিনি দি দিম। তো মই কাটি থৈছিলোঁ বন্ধাকবি আৰু কেপচিকাম, তো সেইখিনিও ইয়াত দি দিলোঁ। তো ইয়াক অলপমান ফ্ৰাই কৰিম, কাৰণ অলপ ক্ৰিস্পি হৈ থাকিলে ভাল লাগে চাওমিনবিলাকত। তো ইয়াক 30-40% ফ্ৰাই কৰিম, মানে আধা ফ্ৰাই কৰিম আৰু একদম ফ্ৰাই নকৰোঁ যাতে পানীটো ওলাই নাযায়।
তো অকণমান ফ্ৰাই কৰি পেলাই তাৰপিছত ইয়াতে নুডলছখিনি দি দিম। এইখিনি অকণমান ফ্ৰাই হোৱাৰ পিছতে ইয়াতে অলপমান ভিনেগাৰ দি দিম, আধা চামুচতকৈও কম। তাৰপিছত ইয়াতে আধা চামুচ মই নিমখ দি দিছোঁ, আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব পাৰে। আৰু চাওমিনখিনি দি দিলোঁ তাৰপিছত, আৰু চাওমিনখিনি বইল কৰোঁতে আপোনালোকৰ ইচ্ছাৰ কথা, নিমখ দিবও পাৰে নিদিব পাৰে, কিন্তু বইল কৰোঁতে 2 চামুচ তেল দিব নাপাহৰিব, আৰু তাতে আধা চামুচ ভিনেগাৰ দিব নাপাহৰিব, তেতিয়া ইয়াত যিটো চাওমিনৰ এটা কেঁচা গোন্ধ থাকে সেইটো নোহোৱা হৈ যায়। তাৰপিছত মই ইয়াতে চয়া চচ দি দিলোঁ, আৰু তাৰ লগতে ফ্ৰাই কৰি পেলাই তাৰপিছত ইয়াত মই আৰু বেলেগ চচো দিম। তো এইখিনি অকণমান ফ্ৰাই কৰি লৰাই তাৰপিছত ইয়াত এতিয়া মই টমেটো চচ আছিলে সেয়া দি দিছোঁ, আৰু তাৰ লগতে গ্ৰীণ চিলি চচ আছিলে মই তাকো অলপমান দি দিছোঁ, টেষ্টটো ভাল আহে। তো এতিয়া অকণমান লৰাই অকণমান ফ্ৰাই কৰি 2 মিনিটমান আমি ইয়াক নমাই খাবই পৰা হ'ম। কিন্তু হৈ গৈছে, এতিয়া কণী এটা ফ্ৰাই কৰি পেলাই জাষ্ট কাটি কাটি দি দিম আৰু ছাৰ্ভ কৰি দিম। গৰমত ঘামি গৈছোঁ একদম। এয়া হ'ল মোৰ হোমমেড নুডলছ, চাওমিন। আমি যি ভাল লাগে তাকে বুলি মাতিব পাৰোঁ ইয়াক। আৰু চাওকচোন কি য়াম্মি লাগিছে, মই পাৰা নাই, মই এতিয়া খাওঁ দেই। তো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিলে, আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব নাপাহৰিব। মোৰ কুৰ্চাৰ কামখিনি কেনেকুৱা পালে, মেকআপ কেনেকুৱা পালে, আৰু ৰেচিপিটো কেনেকুৱা পালে জনাব নাপাহৰিব। তো এতিয়া ৰাতি হৈ গ'ল, এই মেকআপৰ বস্তুবোৰ সামৰোঁ আৰু শুওঁ, আৰু আহিছে যিহেতুকে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। এণ্ড থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'। বাই বাই, নেক্সট ব্লগত লগ পাম।